সেই গাইছ আশা কৰা সকলে ভালে আছে। তো আজিৰ কাহিনীটো হ'ল এনেকুৱা, মই আজি যাবলৈ আহিছোঁ পথাৰলৈ কিয় যাবলৈ আহিছোঁ আপোনালোকৰ সকলোখিনি কি আছোঁ। তো আজি আমি পথাৰলৈ যাবলৈ আহিছোঁ, মা মই ভণ্টি খুৰা সকলোখিনি যাই আছোঁ আজি হালধি খুন্দিবলৈ। তো আপোনালোককো দেখাই আছোঁ বলক। তো এনেকৈ মোৰ এইবাৰ বসন্তীখন লৈ এবাৰ যাই আছোঁ। ইফালে আমাৰ ৰাস্তাটো কিন্তু বঢ়িয়া হৈছে গাইছ। তো এইবাৰ মই বসন্তীখন লৈ কদলখন লৈ যাই আছোঁ। আৰু এনেকৈ আহি আমি পালোঁ। সিফালে হ'ল খুৰা, ইফালে হালধি খুন্দি আছে, তাই বহুত আগতে আছে। তো আমি এইহে আহিলোঁ। ইফালে আমাৰ মাও ধৰছে কামত, ইফালে ভণ্টিও ধৰছে, ইফালে মই। ইফালে পেহীৰ ভণ্টিয়ে তাহাৰ তাতে হালধি খুন্দিবা এৰি আমাৰ তাতে আহিছে। এইবাৰ আমাৰ ভণ্টিৰ লগত হালধি চাফা কৰি আছে। আৰু ইফালে হ'ল আৰু এইটো ভণ্টি আছে। আৰু আমি ইয়াতে পাই গোটেই মাহে আমাৰ ঘূৰিতে আহিছে, চব আমি য'ত হালধি খুন্দি আছোঁ তাতে আহিছে। আৰু মই হ'ল আজি টিকনি বান্ধি ইটা। আৰু এইবাৰ পেহীৰ ভাইটিও আহিল ইয়াতে। তো গাইছ এইবাৰ মই ভাত খাওঁ। এইফালে হ'ল বিলাহী আঞ্জা আছে আৰু এইবাৰ মজাকৈ খাওঁ আৰু। তো মই এনেকৈ ভাত খাই আছোঁ। তো আজিলৈ বাই, লগ পাম নেক্সট ভিডিঅ'ত।